আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে মোৰো ভাল মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আজি আকৌ এটা ডেইলি ব্লগ লৈ আহিছো আজিৰ ব্লগটো আসলতে মোৰ বাবে এটা বিশেষ সো আজি সেই বিশেষ দিনটো মই আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবিছো সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব মই মোৰ আগৰ ভিডিঅ'ত কৈছিলো যে মই এগৰাকী ডান্স টিচাৰ আৰু আগতে য'ত আছিলো তাত মোৰ নিজাববীয়াকৈ এখন স্কুল আছিল আৰু বেলেগ এখন স্কুলতো মই জব কৰিছিলো ইয়াত শিফ্ট হোৱাৰ পৰা অকণমান সেইবোৰৰ পৰা বিৰত আছিলো চৰ্চা মোৰ চলি আছিলে মই তেজপুৰত আহিয়ে দুটা ভিডিঅ' শ্বুট কৰিছিলো কিন্তু টিচাৰ বুলি তেনেকৈ মই ক'তো এপইণ্ট হোৱা নাছিলোঁ আৰু ফাইনেলি মই এখন স্কুলত এজ এ ডান্স টিচাৰ এপইণ্ট কৰিলোঁ ওচৰতে বেছি দূৰ নহয় চ' আজি প্ৰথম দিনটো মোৰ কেনে যায় মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু এতিয়া সময় প্ৰায় 8:30 বাজিলে আৰু 9 বজাত মই স্কুলত উপস্থিত হ'ব লাগিব চ' ভিডিঅ'টো চাই থাকক আৰু মই ৰেডি হৈ লওঁ এতিয়া পটাপট আৰু স্কুলখন বৰ বেছি দূৰত নহয় সেয়েহে মই অকণমান লাহে ধীৰে ওলালোঁ ঘৰৰ পৰা প্ৰায় 5 মিনিটৰ ভিতৰতে পামগৈ এনেতো স্কুলৰ বাইদেউ বুলি ক'লে চাদৰ মেখেলাই পিন্ধিব লাগে কিন্তু মই কুৰ্তিকে পিন্ধি ল'লোঁ আৰু মোক স্কুলত জনোৱা হৈছিল যে মোৰ কমফৰ্ট অনুযায়ী মই যিকোনো ড্ৰেছ পিন্ধিব পাৰিম আৰু এয়া মই স্কুলখন আহি পালোহি আৰু স্কুলখন আছে তেজপুৰৰ টুমুকি যি মেডিকেল কলেজ আছে মেডিকেল কলেজৰ একদম নিচেই কাষতে আৰু স্কুলত সোমাই কিন্তু মই মোৰ আগৰ যিখন স্কুলত মই জব কৰিছিলোঁ সেইখন স্কুলক মই বহুত মিছ কৰিছোঁ স্কুলৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া সোমাই যিহেতু মই নিজে অনুভৱ কৰিছোঁ আৰু এয়া স্কুলখনৰ চৌপাশ আৰু স্কুলখনৰ নামটো মই মেনশ্যন কৰাই নাই স্কুলখনৰ নামটো হ'ল যুগনায়ক শংকৰদেৱ শিশু নিকেতন আৰু এয়া হ'ল টিচাৰ্ছ কমন ৰুম এইটো স্কুলৰ টাইম হোৱা নাই সকলোৱে এনেদৰে কমন ৰুমতে বহি আছে আৰু আচলতে এনেকুৱা পৰিৱেশ মই যিহেতু আগতে পাইছোঁ সেইকাৰণে মোৰ বাবে নতুনত্ব যেন লগা নাই আৰু এয়া কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ মই আৰম্ভ কৰিলোঁ আৰু স্কুলৰ নিয়ম অনুসৰি সকলো শ্ৰেণী ভাগ কৰি দিয়া হৈছে আৰু তেনেদৰে মই সকলোকে নাচ শিকাই গৈছোঁ আৰু সিহঁতক দেখিয়ে লাগিছিল সিহঁতে নতুন বাইদেউক পাই খুব এক্সাইটমেণ্টো হৈ আছিল আৰু লগতে অকণমান ভয়ো কৰি আছিলে সেইকাৰণে সকলোৰে লগত অকণমান ৰং ধেমালি কৰি শিকালোঁ আৰু এয়া একেবাৰে কণমানিসকল আৰু ময়ো অকণমান সহজ হ'বলৈ সিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ আৰু এয়া আহি পালোঁ মই ঘৰ আৰু আহি পাই বহুত ভাগৰ অনুভৱ কৰিছিলোঁ যিহেতু 2-3 ঘণ্টা নন ষ্টপ শিকাই থকা হৈছিলে আৰু বহুত মাজতে যিহেতু গেপছ পৰিলে ৰেগুলাৰ হৈ থাকিলে তেনেকুৱা একো প্ৰব্লেম নাপাওঁ বাৰু আজি অকণমান বেছিকৈ ভাগৰ অনুভৱ কৰিছোঁ আৰু সপ্তাহত মোক 2 দিনেই ক্লাছ দিছে এদিন শুক্ৰবাৰ আৰু শনিবাৰ চ' আজি শুক্ৰবাৰটো পাৰ হ'ল কালিলৈ এতিয়া শনিবাৰ আৰু এয়া শনিবাৰৰ কিছু দৃশ্যাংশ শনিবাৰৰ মই সম্পূৰ্ণকৈ ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ আৰু এই দেখিছে নহয় দুষ্টালিবোৰ কিমান যে সিহঁতক চাই থাকিব লাগে কিন্তু ভালো লাগিছে সময়টো কেনেদৰে পাৰ হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ আৰু এই জবটো লৈও মই অত্যন্ত সুখী কাৰণ যিহেতু এইটো পেছাৰ লগতে মই জড়িত আৰু মই নিজেও যিহেতু ডান্স কৰি ভাল পাওঁ আনকো শিকায়ো ভাল পাওঁ সেইবাবে এইটোৱেই মোৰ প্ৰিয় আৰু মই ইয়ালৈ অহাৰ পিছত মোক বহুতে প্ৰশ্নও কৰি আছিল যে মই কিয় একো জব কৰা নাই ঘৰতে কিয় বহি আছোঁ আচলতে মই এনেকুৱা এটা জবৰ কাৰণে বাট চাই আছিলোঁ বুলি ক'লেও ভুল নহ'ব যিটো কাম কৰি মই ভাল পাওঁ সেইটো কৰিয়েই মই বেছি সন্তুষ্টও লাভ কৰোঁ তেনেহ'লে আজিলৈ এৰিছোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব সকলো ভালে থাকক পজিটিভ ভাবক হেল্ডি খাওক ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক